খবৰ মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এতিয়া যাব লৈছোঁ যেহেতু মই নগাঁৱত আছিলোঁ সেই নগাঁৱৰ পৰা যাব লৈছোঁ তেজপুৰৰ পৰা যাম শিৱসাগৰ ঘৰলৈ আৰু বলকচোন আজি ভিডিঅ'টো মোৰ লগত কণ্টিনিউ কৰক আৰু এয়া মিষ্টাৰে গাড়ী চলাই আহি আছে আৰু আজি যে ইমান ৰ'দ মানে একদম ভাবিব নোৱাৰি মানে দেই অদ্ভুত ৰ'দ আৰু এইকেইদিন নগাঁৱত মানে ইমানেই কাৰেণ্ট যায় মানে আমাৰতো শিৱসাগৰত ইমান কাৰেণ্ট নাযায় ইয়াতে মানে ইমানেই কাৰেণ্ট যায় ৰাতি কাটিব পালে মানে একদম নাহে আৰু মানে আৰু বাহিৰলৈ মন কৰকচোন বতৰটো ইমান ধুনীয়া আজি মানে কি ক'ম আৰু এনেকুৱা ৰ'দ দিলে এটা কাৰণে ভালো লাগে গোটেই ৰাস্তা পদূলিবোৰ চাফা নিচিনা লাগে আৰু বৰষুণ দিলে ইমান লেতেৰা লাগে কিন্তু ৰ'দ দিলে এটা কাৰণে আৰু গৰম দিনত বেয়া আৰু চাওকচোন বতৰটো মানে ইমান চেঞ্জ মানে অকণমান দূৰ আগত ৰ'দ অকণমান দূৰ অলপ ছাঁ তেনেকুৱা নিচিনা বতৰটো মানে ভাল লাগিছে আৰু এনেকুৱা বতৰত গান এটা শুনি গৈ থাকিবলৈ পালে কিমান ভাল লাগে চব এই জাষ্ট ৰ'দ পাইছিলোঁ দেখিছেই নহয় এতিয়া আকৌ এডোখৰ ছাঁ আৰু ওপৰত দেখিছে গোটেই ডাৱৰবিলাক ক'ব নোৱাৰি পিছবেলালৈ বৰষুণো দিব পাৰে আৰু বতৰটো মানে ধৰিব নোৱাৰি দেই মানুহৰ মনৰ নিচিনা আজিকালি বতৰটো একদমেই ধৰিব নোৱাৰি আৰু এয়া চব বাহিৰৰ পৰিৱেশটো ইমান ভাল লাগিছে আৰু এনেকুৱা বতৰত আৰু এয়া মিষ্টাৰে গাড়ী চলাই গৈছে সেয়া দেখিলেই নহয় আকৌ ৰ'দ ওলালেই মানে কি যে ক'ম আৰু বতৰৰ মহিমা অপাৰ মানুহৰ নিচিনা আৰু এতিয়া আহি পালোহি উষানগৰী তেজপুৰত আৰু তেজপুৰৰ কাহিনী মই নতুনকৈ ক'বলৈ প্ৰয়োজন নাই তেজপুৰৰ কাহিনী সকলোৱে জানেই আৰু এতিয়া ময়ো তেজপুৰৰ ৰাস্তাত সোমালোঁ যিহেতু ক'ত যাওঁ আপোনালোককো দেখাই আছোঁ অৱশ্যে মই ফুৰিবলৈ বুলি অহা নাই দেই মিষ্টাৰৰ কামতহে আহিছোঁ সেইটো কাৰণে য'ত পাৰোঁ সোমাই যাম আৰু আপোনালোককো দেখাই যাম চাই থাকক আৰু এটা কথা কি মন কৰিছেনে আৰু এই যে চাইডে যে গছৰ পুলিবোৰ দেখিছে এইবিলাক আচলতে যি টি গছ নহয় দেই এইবিলাক আচলতে ফুলৰ পুলিহে আৰু খুব ধুনীয়াকৈ ফুলৰ পুলিবোৰ লগাই থৈছে আৰু মাজে কিছুমান নতুনকৈ লগাই থৈছে এইবিলাক সেউজীয়া দেখিছেই নহয় বান্ধি থৈ দিছে আৰু মানে ইমান ধুনীয়া পৰিৱেশ মানে কি ক'ম আপোনালোকক খুব ধুনীয়া লাগিছে চাওকচোন চাৰিওফালৰ পৰিৱেশটো খালি আপোনালোকে চাওক ইমান ধুনীয়া আৰু ইমান চফা মানে নগাঁও চাইডেদি আহি আছোঁ তাৰ পৰা যেতিয়া তেজপুৰৰ ৰাস্তাটোত সোমাইছোঁ তেতিয়াৰ পৰা মানে মনটো ইমান ভাল লাগি আহিছে মানে খুব ধুনীয়া আচলতে এনেই নকয় দেই তেজপুৰখন সঁচাকৈ মানে চাবলগীয়া ঠাই বুলি মানে খুব ধুনীয়া লাগিছে আৰু বাহিৰৰ পৰিৱেশটো চাওকচোন আজি যিহেতু ৰ'দ সেইটো কাৰণে মানে বেছি ভাল লাগিছে চাফা লাগিছে বৰষুণৰ বতৰ হ'লে অলপ বেয়া লাগে আৰু এইফালে দেখিছে ন ৰাস্তাত নতুনকৈ ফুলৰ পুলিবোৰ লগাই ৰাখিছে আৰু ডাঙৰ হ'লে সেইবিলাক কিমান ধুনীয়া হ'ব আপোনালোকে সৌন্দৰ্য উপভোগ কৰিবলৈ যাব পিছে তেজপুৰলৈ ময়ো আহিছোঁ চাওঁচোন ক'ত সোমাব পাৰোঁ যিহেতু কামতে অহা হৈছে আৰু এয়া এতিয়া পাবহি হৈছোঁ কলীয়া ভোমোৰা দলং আৰু কলীয়া ভোমোৰা দলং মই পিছে মিছা নকওঁ আগতে মই দেখা নাই আৰু এতিয়া আজি ফাৰ্ষ্ট টাইম চাম আৰু খুব এক্সাইটেড হৈ আছোঁ আৰু এয়া আৰু ফাইনেলি পালোহি কলীয়া ভোমোৰা দলং অৱশ্যে বগীবিলৰ নিচিনা মোৰ ফিল হৈছে দেই যিহেতু বগীবিলৰ একেই পিছে ৰাস্তাটো কিন্তু অকণমান ঠেক বগীবিলত অকণমান বহল আৰু ইয়াত যিহেতু আগতেই বনোৱা সেইটো কাৰণে অলপ ঠেক দেখিছে নহয় আপোনালোকে আৰু যিহেতু এতিয়া ভঁৰালহিতৰ পানী পূৰা বাঢ়ি আছে এইফালে দেখিছে একদম পূৰা উফন্দি আছে ব্ৰহ্মপুত্ৰ পানীয়ে সেইকাৰণে বেছি ভাল লাগিছে আৰু চাওকচোন কিমান চাফা চবফালে মানে আজি মানে সঁচাকৈ ফুৰিবলগীয়া পৰিৱেশ নহয় জানো আৰু এটা কথা কি জানে নাই মই আগতে সৰুতে কি বুলি ভাবিছিলোঁ জানেনে চবেই যে ধেমালিতে কয় পগলা হৈছোঁ নেকি তেজপুৰ যাবি আগতে মই সৰুতে ভাবিছিলোঁ যে পগলা মানুহবোৰহে তেজপুৰত থাকে এতিয়া পিছে যেতিয়া ডাঙৰ হ'লোঁ তেতিয়াৰ পৰাহে যে মোৰ কনচেপ্টটো ক্লিয়াৰ হ'ল যে পগলা মানুহবোৰ তেজপুৰত নাথাকে আচলতে তেজপুৰখন খুব ধুনীয়া চাবলগীয়া ঠাই এতিয়া যিহেতু ডাঙৰ হ'লোঁ ৰিয়েলাইজ কৰিছোঁ যে এইবিলাক সঁচাকৈ চাবলগীয়া ঠাই আৰু ইমান দূৰৰ পৰা মানুহবিলাকে চাবলৈ আহে যিহেতু সেইকাৰণে আমিনো কিমান দূৰত থাকোঁ শিৱসাগৰতে থাকোঁ সেইটো কাৰণে ভাবিলোঁ যিহেতু কামৰ কাৰণে এইফালে আহিছোঁৱে আমিও চাই যাওঁ এয়া আৰু সঁচাকৈ দেখিছেই নহয় ভিউ কথা কি ক'ম মানে সঁচাকৈ মনটো কিবা ভাল লাগি গৈছে চবফালে একদম সেউজীয়া পৰিৱেশৰ মাজত মানে মই কিবা গাড়ীৰ পৰা যেন নামি দিওঁ ইয়াতে ৰখি যাওঁ যেন ইয়াতে ৰখি থাকিম তেনেকুৱা লাগিছে জানেনে আৰু সঁচাকৈ মানে বৰ ধুনীয়া A few moments later.
আৰু আহি পালোহি আমাৰ গন্তব্য স্থান অগ্নিগড় আৰু এয়া দেখিছে খুব মানুহ যিহেতু এতিয়া ছামাৰ ভেকেশ্যন চলি আছে মানুহৰ পৰিৱেশ উদুলি মুদুলি বুলি ক'ব লাগিব আৰু চবফালে গাড়ীয়ে ৰখাই থৈছে আৰু ভিতৰলৈ টিকেটটো কাটি গৈ লওঁ কি আছেনো আচলতে অগ্নিগড় কি জানেনে অগ্নিগড়নো কেনেকৈ হ'ল আচলতে অগ্নিগড় বান ৰজাই নিজ কন্যা উষাক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে এই ঐতিহাসিক বান্ধটো সজাইছিল আৰু এই ঐতিহাসিক অগ্নিগড় ব্ৰহ্মপুত্ৰৰ একেবাৰে পাৰতে অৱস্থিত আৰু ভিতৰলৈ গৈ থাকোঁচোন যিহেতু টিকেট কাটিলোঁ ভিতৰৰ পৰিৱেশ আপোনালোককো দেখাই আছোঁ মই যিহেতু চাম আপোনালোকেনো কিয় নাচাব আপোনালোকেও চাওক মোৰ মোবাইলৰ জৰিয়তে নে কি কয় আৰু এয়া এতিয়া মিষ্টাৰে গৈ আছে আৰু লগতে ময়ো গৈ থাকোঁচোন মানুহবিলাকে পূৰা অহা যোৱা কৰি আছে এয়া দেখিছেই নহয় পিছে এটা কথা দেই ষ্টেপখিনি উঠোঁতে একদম ভাগৰি গৈছেগৈ মানে খুব মানে একদম ভৰি বিষাইছে একদম ভৰি টানি ধৰিছে মানে বহুতখিনি উঠি আহিলোঁ যিহেতু আৰু চবফালে মানে কি ধুনীয়া পৰিৱেশ যিহেতু ছামাৰ ভেকেশ্যন মই কৈ আছোঁ আপোনালোকক সেইকাৰণে ছামাৰ ভেকেশ্যনৰ কাৰণে অলপ মানুহ বেছি হৈছে বোলে যিহেতু টিকেট কাউণ্টাৰটো কৈছে আজি পিছে অকণমান কম আচলতে ছানডে ছেটাৰডে হ'লে বেছি হয় আৰু আমি যিহেতু এতিয়া মানডে অহা হৈছে সেইকাৰণে অকণমান ভিৰটো কম আৰু হাই আৰু মিষ্টাৰে কেমেৰা কৰি আহি আছিলে দেই মই পিছতহে ভইচ অভাৰ কৰিছোঁ আৰু চিৰি বগাই গৈয়ে আছোঁ কিন্তু নাপাইছোঁ মেইন জেগা জানানে মোৰ যে ইমান চাবলৈ মন গৈ আছে চাৰিওফালে ব্ৰহ্মপুত্ৰ পাৰ একদম মানে এতিয়াতো কি ক'ম আৰু এতিয়া বাৰিষা ছিজনত একদম ভঁৰালুহিত পানী পূৰা উফন্দি থাকে সেইকাৰণে বেছি ভাল লাগে আৰু তাৰ পৰিৱেশটো খুব ধুনীয়া লাগে বোলে আৰু এয়া কোন গম পাইছেনে উষা আৰু চিত্ৰলেখা আৰু চিত্ৰলেখাটো কোন আছিলনো জানেই আৰু সকলোৱে উষাৰ বান্ধৱী চিত্ৰলেখা আৰু কি ক'ম আৰু ইয়াৰ পৰা চাওকচোন সেইফালে অলপ মই যিমান পাৰোঁ জুম কৰি দেখাম বাৰু আপোনালোকক ছাইডলৈ গৈ লওঁ আৰু এইফালে মিষ্টাৰে একদম ভাগৰত মানে চিৰিকেইটা বহুত উঠিছে সেইকাৰণে একদম ভাগৰত ক'ব পৰা নাই আৰু এইফালে চাওক গোটেই ব্ৰহ্মপুত্ৰৰ একদম পানী আৰু ব্ৰহ্মপুত্ৰৰ পৰা কাষতে অগ্নিগড় আছে আৰু ইয়াত দেখিছে খুব ৰ'দ আচলতে সেইটো কাৰণে মানুহবিলাক চাহে ৰৈ দিছে আৰু এয়া মিষ্টাৰে পূৰা ব্ৰহ্মপুত্ৰৰ ফালে চাই কিনো ভাবিছে আৰু এটা কথা কি জানেনে আমাৰ এওঁ যে গৰম একেবাৰে সহ্য নহয় মোৰো নহয় পিছে মোতকৈ এওঁৰ বেছি গৰমত সেইটো কাৰণে ক'তো ওলাবলৈ মন নকৰে মই জোৰ কৰাৰ কাৰণেহে তেওঁ সোমাব ল'লে বোলে ইয়াৰ পৰা ঘূৰি যাওঁগৈ অফিচৰ আৰু নাযাওঁ আৰু সেইফালে তলত কি দেখিছেনে তলৰ পৰা দেখাই আছোঁ বাৰু আপোনালোকক এতিয়া দূৰৰ পৰাই দেখাইছোঁ সেয়া অনিৰুদ্ধ উষা আৰু চিত্ৰলেখা আৰু মানুহবিলাকে চাওকচোন ইমানেই মানে আৰাম লৈছে কি ক'ম আৰু মাটিতে একদম শুই দিছে যিহেতু খুব ধুনীয়া ন পৰিৱেশটো আৰু আমিও ইমান ধুনীয়া পৰিৱেশৰ মাজত দুয়ো খুব ধুনীয়া আছে আৰু পৰিৱেশটো এনজয় কৰিলোঁ আৰু মানে গৰমৰ কথা কি ক'ম আৰু খুব গৰম সঁচাকৈ কিন্তু হ'লেও ভাল লাগিছে জানেনে আৰু এয়া হ'ল হৰিহৰ যুদ্ধ মূৰ্তি হিচাপে খুব ধুনীয়াকৈ বনাই থৈছে আৰু হৰিহৰ যুদ্ধ কাৰ মাজত হৈছিল আপোনালোকে জানেই আৰু হ'লেও মই কৈছোঁ হৰিহৰ যুদ্ধ শ্ৰীকৃষ্ণ আৰু মহাদেৱৰ মাজত হৈছিল আৰু সকলোৱে কয় যে ইয়াতে বোলে স্বয়ং শ্ৰীকৃষ্ণ আহিছিল বোলে আৰু মূৰ্তিকেইজন দেখিও মানে সঁচাকৈ যেন শ্ৰীকৃষ্ণ আহিছিল সেইটো সময়ত মানে মূৰ্তিকেইজন চাই থাকিলে মানে মনলৈ সেইটো আহে আৰু এয়া তললৈ যাবলৈ বিশেষ তেনেকৈ একো নাই তলত সেইকাৰণে নাযাওঁ বুলি ভাবিছোঁ আৰু সময়ো অকণমান নাটনি হৈছে আৰু এই ওপৰত যে দেখিছে সেইখন কি জানেনে মানে তাত তলৰ পৰা উঠি গৈ চিৰিয়েদি যেতিয়া ওপৰত উঠে সেই ওপৰৰ পৰা গোটেই অগ্নিগড় ভিউটো দেখি মানে ব্ৰহ্মপুত্ৰৰ পৰা আদি কৰি মানে গোটেই অগ্নিগড় ভিউটো তাৰ পৰা চাব পাৰি গম পাইছেনে আপোনালোকে অৱস্থা চব গোটেই ঘামি ঘুটি অৱস্থা বেয়া কিন্তু হ'লেও ভিডিঅ' কৰিব এৰা নাই আৰু এইফালে তললৈ এয়া উষা আৰু অনিৰুদ্ধ আৰু কাষতে চিত্ৰলেখা আছে যিহেতু ইয়াত এনেই তেজপুৰখনক উষা নগৰী বুলি নকয় উষা নগৰীৰ তেজপুৰ বুলি সকলোৱে জানে আৰু এয়াই তাৰে প্ৰতিচ্ছবি দেখিছেই আপোনালোকে এয়া চিত্ৰলেখাই অনিৰুদ্ধক হৰণ কৰি যেতিয়া আনিছিল তাৰ দৃশ্য আৰু গোটেই পৰিৱেশটো চাওকচোন ইমান ধুনীয়া মানে কি ক'ম আৰু একদম পূৰা ঠাণ্ডা আৰু পূৰা ফ্ৰেছ লাগি যায় ইয়াত অহাৰ লগে লগে আৰু
পুৰা পাহাৰৰ ওপৰত খুব খুব ধুনীয়া লাগিছে আৰু গোটেই মোৰ অৱস্থাটো বেয়া হৈ গৈছে দেখিছে আপোনালোকে মিষ্টাৰৰ বেয়া এক্সাইটমেণ্ট আৰু পুৰা আহি আছে আৰু সঁচাকৈ এইবিলাক আহিবলগীয়া জেগা আৰু নোচোৱা মানুহবিলাকে আহিব লাগে যিহেতু মোৰ ফাৰ্ষ্ট টাইম কিবা এটা বহুত ভাল লাগিছে মনটো খুব ধুনীয়া আমাৰ এওঁৰো ফাৰ্ষ্ট টাইম আহিছে মানে কিন্তু এনেকৈ সোমোৱা নাই তাৰমানে এবাৰ গোটেই অগ্নিগড়খন ঘূৰিছে যে চ' তেওঁ ভাল লাগিছে আৰু ইমান ৰ'দ ইমান ধুনীয়া বানৰজা যেতিয়া আহিব আৰাধনা কৰিছিল তেতিয়া দৃশ্য এয়া ভিডিঅ' কৰিছোঁ এতিয়া গোটেই অগ্নিগড় ফুৰিলোঁ আৰু ফুৰি মেলি এতিয়া ফাইনেলি হৈ গ'ল আৰু এতিয়া গৈ থাকোঁ যিহেতু আমি বহুত দূৰ যাব লাগিব আৰু মাজতে ৰিলছ এটাও বনাই ল'লোঁ জানেনে যিহেতু ৰিলছ বনাবই লাগিব ক'ৰবালৈ ওলাই গ'লে ৰিলছ বনাব লাগিব হয়নে নহয় কওকচোন আৰু এয়া চব কি ধুনীয়া লাগিছে ন কলহটোৰ পৰা পানী পৰি আছে খুব ধুনীয়া লাগিছে আৰু এয়া মিষ্টাৰে আহি ভাগৰত ৰখি দিছে যিহেতু কৈছোঁ আৰু কিমান ষ্টেপ বকাব লাগে অগ্নিগড়ৰ পৰা যাব লৈছোঁ যিহেতু বহুত দেৰি ফুৰিলোঁ আৰু যিহেতু ঘৰ যাব লাগিব ঘৰ যাবলৈ যিহেতু দেৰি হৈছে সেইটো কাৰণে আৰু এতিয়া গৈ থাকোঁ আৰু সঁচাকৈ খুব ধুনীয়া এটা ঠাই আৰু বহুত ভাল লাগিলে ফুৰি আৰু যোন অহা নাই আপোনালোকেও আহিব আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ বাই বাই